এটা অতি গুৰুত্বপূৰ্ণ খবৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে আহিছে ভাল খবৰ মুকলি হৈছে কেইবাটাও পদ মুকলি কৰা হৈছে সেই খবৰ আহি পৰিছে কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয় ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰিছে কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে বিজ্ঞাপন মুকলি হৈছে খালী হৈ থকা মণ্ডলৰ পদ মুকলি কৰা হৈছে আৰু 30টাকৈ মণ্ডলৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে 5 ডিচেম্বৰৰ ভিতৰত কৰিব লাগিব আবেদনৰ অন্তিম সময়সীমাও ধাৰ্য কৰা হৈছে অনলাইন যোগে কৰিব পাৰিব আবেদন যিসকল প্ৰাৰ্থী আবেদন কৰিব বিচাৰে তেওঁলোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব OBC ST SCৰ বাবেও বিশেষ সুবিধা থাকিব বুলি ইতিমধ্যে প্ৰকাশ কৰা হৈছে